গুড মৰ্নিং মানে গুড মৰ্নিং হৈ আছে বাৰু 10টা বাজিছে আৰু মই আছোঁ গংগা যমুনা ৰিজৰ্ট নিজৰ ৰিজৰ্টতে আছোঁ বাৰু এইখন মোৰ একদম নিজৰ দৰে আৰু আজি এটা স্পেচিয়েল দিন অমৃত ব্ৰিক্স আন্দোলন ন চৰকাৰৰ এটা সুন্দৰ প্ৰচেষ্টা কাৰণ আমি চবেই জানো গছ থাকিলেহে মানুহ থাকিব গছ আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আমি চবেই জানো আৰু সেইকাৰণে মই আহিছোঁ ইয়াতে কাৰণ ইয়াতে 3 বছৰত এই ৰিজৰ্টখনত যিমানখিনি গছ ৰুইছে ন ডিম্পুহঁতে যিমানখিনি গছ ৰুইছে ন সঁচাকৈ শলাগ ল'বলগীয়া কথা ইমানখিনি গছ মেইনটেইন কৰিছে আৰু লগতে ইহঁতকেইটা আছে চবেই বঢ়িয়াকৈ মেইনটেইন কৰি ৰাখিছে আৰু ময়ো আজি আমি নিজে আনিছোঁ বাৰু গছপুলিবিলাক তো বহুত ভাল লাগিছে এই আজিৰ দিনটোত এই শুভ দিনটোত যে মই আজি মানে গছপুলি ৰুই কিনে চেলিব্ৰেট কৰিব পাৰিছোঁ তাৰ কাৰণে থেংক ইউ তুমি মাতিছা থেংক ইউ ভাল লাগিছে তুমি আহিছা সহযোগ কৰিবলৈ আমি গছপুলি বহুত আনিছোঁ চৰকাৰৰ ফালৰ পৰা আমি পাইছোঁ আৰু আমাৰ অসম চৰকাৰৰ আমাৰ হেমন্ত মই কওঁতে 1 crore চিডিং প্লেণ্ট হ'ব গোটেই অসমত তো এইটো বহুত ভাল এটা মানে আহি কৰা গৈছে সেই 1 crore গছ যেতিয়া ডাঙৰ হ'ব কিমান মজা লাগিব কিমান ধুনীয়া লাগিব আৰু গছে যোনটো ছায়া দিব সেইটো কোনো ফেন এচিয়ে পাত্তা নাপায় এতিয়া আমি গছপুলি সদায় ৰুয়ে থাকোঁ এইটো আমাৰ হবি নিচিনা আমি এতিয়া দেখাম আমাৰ কিমান গছপুলি ৰোৱা আছে আমাৰ গোটেই এৰিয়াত গছপুলি ৰোৱা আছে তো আজি ভাবিলে যে ক'ত ৰুওঁ মানে ইমান গছপুলি আছে আমাৰ তো এইটো নিয়ম হোৱাৰ কাৰণে ভাল লাগিছে যে আমাৰ নিচিনা বেলেগ মানুহ আৰু চিন্তা কৰিব তো চৰকাৰৰ এইটো নিয়মৰ কাৰণে আৰু মানুহে এতিয়া সহযোগ লৈ আছে আজিৰ দিনটোত এনেও মানুহে গছপুলি আজিৰ দিনটোত আৰু লাগাতছে বেছি হ'ব কাৰণ এদিনতে যদি 1 crore চিডিং প্লেন কৰা হয় অসমত তেতিয়াহ'লে কিমান গছ গছনি প্লেন হৈ আছে তো এই দুদিনটোত আমি কংকন বা আমাৰ ৰিজৰ্টৰ চব ষ্টাফে গছ ৰুব আমি আজি নিম গছ আনিছোঁ আৰু বিভিন্ন গছ এনেকৈ আনিছোঁ চৰকাৰৰ ফালৰ পৰা পাইছোঁ তো চববোৰ ৰুম আৰু গংগা যমুনাখন ছায়া কৰোঁ তো থেংক ইউ চৰকাৰকো যে ইমান ধুনীয়া এটা দিন মানে আনাৰ কাৰণে বা চেলিব্ৰেট আমাক কৰিব চান্স দিয়াৰ কাৰণে আৰু সকলোৰে লগত আমিও গংগা যমুনা এগ্ৰ ৰিজৰ্টেও এই দিনটো চেলিব্ৰেট কৰিব চবচে ইম্পৰ্টেণ্ট কথা যোনে এডালে ৰুৱক যদি এডাল গছপুলিও ৰুইছে সেই গছপুলিডাল মৰিব নিদিব প্লিজ দৰকাৰ হ'লে নুৰুবই ইহঁতে পূৰা চাব মই যিকেইডাল গছপুলি ৰুই যাম আৰু এইকেইডাল মই আহিলে চাম সদায় আৰু লগতে ৰবীন্দ্ৰ আমি এটা হেৰি কৰিম আজিৰ দিনটো চবেই গছপুলি ৰুব কিন্তু আমাৰ আগতে আমি যিমান গছপুলি ৰুওঁ সেইবোৰ দেখাম আমি কেনেকৈ মেইনটেইন কৰি ৰাখিছোঁ সেইটো বেছি মেইন কাৰণ আজিৰ দিনটোতো গছ নোৰোৱা মানুহেও গছ ৰুব জাষ্ট ফটো ভিডিঅ'ৰ কাৰণে কিন্তু আমাৰ এই ভিডিঅ'ৰ মাধ্যমে দেখাম যে আমি যিমান আগতে গছপুলি ৰুইছোঁ সেইবোৰ কেনেকৈ মেইনটেইন হৈ আছে কেনেকৈ আমি ছাগলীৰ গোবৰ দিওঁ গৰুৰ গোবৰ দিওঁ যোনটো চবতছে ইম্পৰ্টেণ্ট সেইটো নেচাৰেল ফাৰ্টিলাইজাৰ তো সেইবোৰো আপোনালোকক দেখাম যে কেনেকৈ ধুনীয়াকৈ আমি কিমান গছ গছনি মেইনটেইন কৰোঁ আমাৰ চব ষ্টাফে এনেকুৱা ৰেষ্টুৰেণ্ট ষ্টাফ হওক ঘোঁৰা ছাগলী চোৱা ষ্টাফ হওক কিটচেনৰ ষ্টাফ হওক চবেই গছপুলিৰ লগত মেইনটেইন কৰে যে এনেকুৱা নহয় যে এইটো চাব চবেই গছপুলিৰ লগত চব জড়িত হৈয়ে আছে তো আমি দিনটো আৰম্ভ কৰোঁ কংকনৰ মই অলপ গোবৰ দি দিয়া আমি এনেকৈ ৰুই গৈ থাকিম সদায় লাইফত এইটো বেছি আৰু অলপ গোবৰ দিয়া কিমান ধুনীয়া অক্সিজেন দিব এডাল গছে এটা সময়ত চিয়াৰ্ছ টু গংগা যমুনা ৰিজৰ্ট নে কি আৰু আপোনালোকে ইয়াত এই চেনেলটোত ৰিজৰ্টৰ ভিডিঅ'ই দিয়ে ন এইটো চেনেল আমাৰ ৰিজৰ্টৰ যিমান এক্টিং এতিয়া নতুনকৈ আমি এক্টিঙো আৰম্ভ কৰিছোঁ সেইবোৰ মানে দিনটো দেখাওঁ যে আমি দিনটো কেনেকৈ চেলিব্ৰেট কৰোঁ বা এখন খালী ৰিজৰ্টে নহয় কিমান একেলগে কিমান কি ইয়াতে কৰিব পাৰি শ্বুটিং কৰিব পাৰি খানা খাব পাৰি ফুৰিব আহিব পাৰি সৰু বাচ্ছাৰ পৰা ডেকা ল'ৰা ছোৱালীৰ পৰা বুঢ়া বুঢ়ীৰ পৰা চব চব মানে বয়সৰ লগত একো হেৰি নাই টাইম পাছ দিনটো গুচি যায় ইয়াতে মানুহৰ আমি ইয়াতে কেনেকৈ দিনটো গুচি যায় গমেই নাপাওঁ ময়ে গম নাপাওঁ যাবই মন নাযায় কিন্তু যাবলগীয়া আৰু ঠাণ্ডা দিন আহি আছে লগত কেম্পিং টাইপ কৰিব আহিবই লাগিব তো সেইবোৰ ফিলো দেখাই আছোঁ এতিয়া লগতে ৰবীন্দ্ৰ তোমালোকৰ চবেই গছপুলি ৰুব লাগিব এতিয়া তো কংকন ভাল লাগিল তুমি অহাৰ কাৰণে আৰু ভৱিষ্যত এনেকৈ আমি ৰুই গৈ থাকিম এটা সময়ত গংগা যমুনাত মানে ৰ'দ দিলেও মানে গাত ৰ'দ নপৰিব কাৰণ গোটেই গছৰ ছায়াই দেখিব সেইটো আমি এটা ভিডিঅ'তে দেখাম যে এইটো কথাটো এতিয়া ডাঙৰো বাকী আছে এতিয়া বাকী আমি ষ্টাফবোৰে ৰোৱা দেখাব তাৰপিছত বাকী পুৰণা আমি গছপুলিবোৰ দেখাব যিমান আমাৰ ৰোৱা আছে আমি কেনেকৈ ধুনীয়াকৈ মেইনটেইন কৰিছোঁ সেইটো ৰাইজে গম পাব লাগিব মই এটা গছৰ পুলি ৰুম আৰু আপোনালোকে সকলোৱে আজি দিনটোত গছৰ পুলি ৰুৱে যেন ঘৰে ঘৰে আজিৰ দিনত মানে এটা গছপুলি ৰোৱাৰ কাৰণে গছপুলি ৰুম ৰুলে চবেই যাতে গছপুলি ৰুলে বহুত ভাল অক্সিজেনৰ কাৰণে প্ৰব্লেম নহয় চবেই এটা গছ ৰুলে বহুত গছ হ'ব পৃথিৱীত চবেই যাতে গছ ৰুৱে হ'ল বৃক্ষৰোপণ সকলোকে আজি গছপুলি ৰুব লাগে আচলতে আজিকালি আমাৰতো গছ মানুহে নোৰোৱা হৈছে তাৰমানে কাৰণ গছ ৰুব লাগিব গছৰ পৰাই আমি বায়ু পাম তেতিয়াহে আমি মানৱ জাতি জীয়াই থাকিম মানৱ জাতি বুলি নহয় জীৱ জন্তু সকলোৱে জীয়াই থাকিব লাগিব সেইবাবে গছপুলি ৰুব লাগে আজি সকলোৱে ৰুব আশা কৰিছোঁ আমি এতিয়া গছপুলি ৰুম
কৃষ্ণচূড়া নেকি? গংগা যমুনাৰ পৰা ক'লোঁ তাৰমানে পুলি ৰুব লাগে চব হিমন্ত বিশ্ব শৰ্মা কৈছে 1 কৰড় পুলি ৰুব লাগে চব মানুহ বৃক্ষৰোপণ কৰিব লাগে আজি তাৰমানে গাইজ আমাৰ গংগা যমুনা এগ্ৰ ৰিজৰ্টৰ পৰা চাব পাৰে আমি পুৰণা পুলিবোৰো মানে এনেকৈ মানে যতন কৰি থাকোঁ আৰু নতুন পুলিটো ৰুইছোঁ আজি আমাৰ চাব পাৰে এতিয়া বৰ্তমান আমি ইয়াত সাৰ দিছোঁ আৰু পানী দি আছোঁ সাৰ কিহৰ গোবৰ লোকেল গোবৰ ছাগলীৰ ছাগলীৰ গোবৰ লোকেল হয় আমাৰ ইয়াত আছে ছাগলী আছে গৰু আছে এয়া চাওক আমাৰ লাইন লাইনে আপোনাৰ ফুল দেখিব পাব আহিলে আহক আপোনালোকে এনজয় কৰক আৰু ফুলৰ বাগিচাত পানী আৰু গোবৰ দি যাওক আহে যদি চাব পাৰে আহিব আৰু সদায় আমি গংগা যমুনা এগ্ৰ ৰিজৰ্টটো আমি নেচাৰেল হয় আৰু সদায় নেচাৰেল কৰি ৰাখিব খোজোঁ তো আপোনালোকে ইয়াত আহি যে গছ গছনিক ডিষ্টাৰ্ব নিদিব নেচাৰেল বস্তুবোৰ এনজয় কৰক